একদম অন্তত খুব দুখ পাইছো তোমাক মই তোমাক সন্মান কৰো তোমাৰ তুমি আহিছা আহি ইয়াত লগ কৰিছা সেই পৰ্যন্ত আমি জানো এই মাত্ৰ মই উচুকাৰ সংগত দেখি আমি দেখি আছো ইয়াত মই দেখি গৈছো ন অচুকাতে দেখি গৈছো তোমাৰ লৰাটো তুমি দেখিছান না ফুটপাতৰ হেকিৰি পাতে কি মুখ ঠেলি ঠেলি লাগিলে দেখিছো ইয়াৰ পৰা ওলাই যোৱা দেখিছো হেল্ল' ইয়াৰ পৰা ওলাই যোৱা কোন প্ৰমাণ আছে তোমাৰ হাতত আছে প্ৰমাণ আছে তোমাৰ লৰাটো মই ৰখাইছো তুমি ভাবা এই ফুল কমিলে লৰাটো আহক না আপুনি কক মই ফুল হেল্ল' ঠিক আছে তুমি ফুটপাতৰ পৰা ঠেলি ঠেলি লৈ আহিছে কি নাই নাই ইয়াত সব সিসি ক্যামেৰা আছে চুপ চোৱা সিসি ক্যামেৰা তুমি মই খুব বেয়া পাইছো কিন্তু অন্তত মই খুব দুখ পাইছো ভবা নাছিলো কিন্তু অকণো ভবা নাছিলো কোনোবাই কৈছে এখন কান্দি সুমুৱাইছো আইমু লৈ পেলাই তুমি কি দেখিলা ইয়াত কথা পাতি থকা চুৰি থাকে কথা বেছি নকবি দুইটাকে কথা পাতি থকা মা মাত তুই জ্ঞানী মা মাত দোকানত সোমাই আছা তুমি যেতিয়া আমাক দেখিছা ওলাই গৈছা তাৰপিছত কি ধৰি পেলা তোমাক ৰখাইছা গাড়ী মোক গ্লাছ খোলা আছে তোক চন্দাৰি হেল্ল' হেল্ল' মই হেপালে ফুটপাতি আছে নহয় দুইটা এইটো যোৱা ফুটপাতি গৈ আছে চাই লগে এইটো যোৱা আপোনাৰ এইটো যোৱা থাকিব পাৰিব নেকি এই গেম লগা কেলা ঘৰ ফুলে কেলা ইয়াত কথা আছে কথা কবি ইয়াত ভুল নকবা কথা কৈছে আছে ইয়াত কি হ'ব লাগে কি হ'ব লাগে কি হ'ব লাগে হে কি হ'ব মই আছো কি হ'ব ও নিতা এই সব বাজার দি হেল্ল' দুইটা কথা পাতি আছে আমি দুইটা আহিছো ইয়াত সোমাই আছে দুইটা ইয়াতে আমি কি কম কোৱাচোন এয়া মানে পৰকীয়া প্ৰেম মোৰ মানুহজনী আজি যোৱা 20 জুনত তাই ঘৰৰ পৰা গুচি যায় কোনো কাজিয়া পেচাল নোহোৱাকৈ দেই তাৰপিছতে গুচি গ'ল মই আনিবলৈ গ'লোঁ নাহে তাৰপিছতে ল'ৰাটো লৈ গৈছিল ল'ৰাটো মোক চন্দাই দিলে ল'ৰা লৈ যোৱা তোমাৰ তাৰপিছতে ল'ৰাটো মই লৈ আহিলোঁ 24 তাৰিখৰ মই গৈছোঁ আনিবলৈ নাহে 25 তাৰিখে সিহঁতে উপৰি থানা এখন এজাহাৰ দিছিলে মোৰ ওপৰত এজাহাৰখন দিওঁতে উপৰি থানাই মানে মোক মাতি দিলে সুধিলে মই ক'লোঁ সবি হৈ যায় এনেকৈ যোৱা ছেপ্টেম্বৰ 3 তাৰিখে তাই ধৰা পৰিছিলে মোৰ ওচৰত আৰু তাই নিজে কৈ আহিছে যে পাথৰি পানীগাঁও চিন্তু ভূঞা বুলি এজন সুদখোৰক তেওঁ ভাল পায় তাই ভাল পাই পেলাই কথা পাতি মোবাইলত স্কুলত লগ পাইছিলে মোৰ ল'ৰাটো থ'বলৈ যাওঁতে সি তাৰো ছোৱালীজনী থ'বলৈ আহে লগ পাইছিলে পাই পেলাই তেওঁ অবৈধ সম্পৰ্ক স্থাপন হ'ল সিহঁত দুইটাৰ মাজত গতিকে তেতিয়াৰ পৰা সিহঁতৰ চলি আছে কিন্তু ছেপ্টেম্বৰ 3 তাৰিখে মই তেহেঁতক ধৰা পেলাওঁ তাইক মোৰ মানুহজনীক তাই সৰুক আহে এইটো মোৰ তাত অডিঅ' এটা আছে সেইটো মই উপৰি থানাত জনাইছোঁ দেখাই মানে শুনাই দিছোঁ তেতিয়া মোক ক'লে যে আপুনিতো নিৰ্দোষী আপোনাকতো এনেকৈ দোষী সজোৱা হৈছে গতিকে তাইক মাতিলে সিহঁতো গ'ল মাকৰ সৈতে গৈ পেলাই অচিয়েও বুজালে ছেকেণ্ড অফিচাৰো বুজালে এইটো হৈ যায় এতিয়া আপোনাক লিখিতভাৱে আপোনাৰ মানুহতে লৈ যাম বুলি কৈছে ল'ৰাটো খাতিৰত ঘৰলৈ গতিকে আপুনি ঘৰলৈ যাওকগৈ তাই কোনো কাৰণতে নাহিল মাকেও লৈ গ'ল ফিতাহী মাৰি সিহঁতৰ ছোৱালীজনী ভাল গতিকে এতিয়া মই আজি আহি আছিলোঁ একচুৱেলি তাই মানে এখন বোলো ঘৰলৈ লিগেল নটিছ এটা পঠাওঁ বুলি মই আহি আছিলোঁ কোৰ্টলৈ ছাৰে মাতিছিলে বোলে আপুনি আহক আমি লিগেল নটিছটো পঠাম পটককৈ মই দেখি যাওঁ জয়শীলৰ ওচৰত তাইক প্ৰথমতে ছিংগুল দেখিছিলোঁ তাৰপিছত মই গাড়ীখন ঘূৰাই পেলাই দেখিছোঁ ফ'ল' কৰিছোঁ তাই এখন দোকান সোমাইছে দোকানখন সোমাই গৈ দেখোঁ যে দুইটাই কথা পাতি আছে একেলগে গতিকে আজি প্ৰমাণ হৈ গ'ল যে তাই সেই মানুহটো নহ'লে থাকিব নোৱাৰে আৰু তেখেতে মোক যথেষ্ট মাৰপিটো কৰিছে এইবিলাক গোটেই দেহত চিন এয়া কপালত চিন আছে যথেষ্ট মাৰপিটো কৰিছে ৰাইজ আছে সাক্ষী ভিডিঅ' আছে আমাৰ ওচৰত আমি অলৰেডি সদৰ থানাত এটা কেছ ৰুজু কৰাই দিছোঁ আৰু নিউজেও দেখিছে নিউজে প্ৰত্যক্ষভাৱে দেখিছে আৰু আমিও নিজে ভিডিঅ' কৰিছে লগৰ মোৰ এজন বন্ধু আহিছে তেওঁ ভিডিঅ' কৰিছে তাৰ স্থানীয় বহুত মানুহে দেখিছে দোকানীজনো আছে সাক্ষী হিচাপে আৰু মই যথেষ্ট মাৰিছে মাৰি পেলাইছে চিন্তু ভূঞা পাথৰি পানীগাঁও সুদখোৰ তেওঁ সুদখোৰ তেওঁ এগেইনষ্টত এখন এজাহাৰ দিছোঁ ইয়াত আৰু মাৰপিটৰ আৰু মোৰ ৱাইফৰ ওপৰতো মই উপৰি থানাত দিম আজি দিম নিশ্চয় এতিয়া তাই যে এনেকৈ ঠগি আছে তাই ঘৰৰ মানুহক তাই মানে এনেকুৱা প্ৰতিয়ন জুৱাইছে যে মই অত্যাচাৰ কৰোঁ আজি সিহঁতৰ মাকে নিজ চকুৰে দেখি থৈ গ'ল যে জোঁৱাই কেনেকুৱা আৰু জীয়েক কেনেকুৱা সিহঁতৰ জীয়েকে কি কৰিছে মাকহঁতৰ লগত বজাৰ কৰিবলৈ আহি অচুকাত বজাৰ কৰি থাকোঁতে তাই পটককৈ মাকহঁতক বাগি দি আহি পেলাই তাই প্ৰেমিকক লগ কৰিছে তাই কেনেকুৱা মেণ্টেলিটি মানুহ আজি 6 বছৰ বয়স মোৰ ল'ৰাটোৰ ক্লাছ 1ত পঢ়ে সি
আজি মাকৰ পৰা বঞ্চিত সেই মানুহজনীয়ে তাইৰ মাকে এইটো চিন্তা কৰা নাই মূৰত কি আছে নাজানো মূৰত কিবা আছেই নে নাই সিহঁতৰ যে এটা ল'ৰা 6 বছৰ বয়সৰ ল'ৰা এটাৰ পৰা মাকজনী বঞ্চিত কৰিছে সিহঁতে কিন্তু সিহঁতৰ মানে কি মূল্যৱান বস্তু সেই জীয়েকজনী মই বুজি নাপালোঁ যে জীয়েকজনীক ইয়াৰ পৰা নপঠিয়াই সিহঁতে লোকক কৈ আছে মই শুনিছোঁ যে তাইক বোলে নিলে তাই যদি সেইখন ঘৰত যায় তেতিয়াহ'লে বোলে মই মাৰি পেলাম বোলে তাই জীয়াই থাকিনো এতিয়া কি শান্তি দিব সিহঁতৰ ঘৰত আজি প্ৰমাণটো পাই গ'ল ন সিহঁতে কোনো ধৰণৰ কাজিয়া নাই ছেপ্টেম্বৰ যোৱা 23 ছেপ্টেম্বৰ 3 তাৰিখে ধৰা পৰিছে আৰু সিপিনৰ পৰা সেই চিন্তু ভূঞা ঘৈণীয়েকেও মোক কৈছে যে হেৰি চাইডেহে ফোন কৰি যে লিজাই আমাৰ মানুহটোৰ লগত কিবা এটা সম্পৰ্ক কৰিছে আৰু মই কালি ধৰা পেলাইছোঁ আৰু তোমাক মই বোলো ময়ো কালি ধৰা পেলাইছোঁ তেওঁ মোক খবৰ দিছিলে আৰু এতিয়া 5 মাহ হৈ গ'ল ঘৈণীয়েকে মোক কোৱা কথা চিন্তু ভূঞা ঘৈণীয়েকে কৈছে 5 মাহ হৈ গ'ল সি তাৰ নিজৰ পৰিয়ালটো এভইড কৰিছে এৰি দিছে আৰু সেইকাৰণে আমাৰ এইগৰাকীয়েও তাইৰ নিজৰ পৰিয়ালটো এৰিছে এই কথাটো তাই কিন্তু ঘৰত নাজানে তাই ঘৰত জনোৱা নাই যে চিন্তু ভূঞাও নিজৰ পৰিয়াল এৰিছে কাৰণে তাই নিজৰ পৰিয়াল এৰিছে এৰি পেলাই এতিয়া দুইটা এক হোৱাৰ মত আজি এয়া মাকৰ লগত আহি পেলাই দোকানত লগ হৈছে এয়া চাওক আপোনালোকে